বৌ অ বৌ ক'ত আছানো আকৌ কি হ'ল তেতিয়া কাজিয়া লাগি আহিছিলাহে ৰ'বাচোন অলপ ঠাণ্ডা হ'ব ঠিক আছে মই তোমাক মাৰ আগত কিবা কম বুলি ক'লো কি ক'ম নো আৰে এইজনী মোৰ মাথাটো কালে তুমি কৈছিলা তুমি যি মই মাৰ আগত কৈ দিম যে তুমিহে জানিবা তুমি কি কোৱা মাৰ আগত কওকচোন মই কি কম মই ভাবিয়ে বনাই দিওঁ ব্ৰেইনটো খাটই নাই তুমি ক'বা মাৰ আগত যি আজি বক মই বহুত গালি দিলো এতিয়া আপুনি যি শাস্তি দিয়ে মা মোক দিয়ক এটা মুখে শাস্তি দিয়া হ'ব দেখোন তে তুমিতো কৈছা মই কি বুলি কম তুমি এইটোকে কৰা দিছ সেইটোকে যোৱা যোৱা তোমাৰ কথা এটা কোৱা না মোৰ কথা ঠিক আছে ক'বা মা মই এখন ঘৰত এনে থাকিম আজি বইটো চব কামে কৰি থাকে এটা কাম কৰো আজিৰ পৰা নহ'লে ময়ে কাম কৰো দিয়া বই কষ্ট নহয় তেতিয়া অকমান সহায় হ'ব কামত তেতিয়া দেখোন গোটাবা ঘৰৰ কাম মই কৰিম বাচন ধোৱা তেতিয়া দেখোন চৰি চাইকেল মোৰ মুখত লাগিব মই নোৱাৰো মই নকওঁৱে দিয়া বাদ দিয়া এইবিলাক কিয় ববি ছোৱালীজনীৰ লগত মোৰ মাথাটো সঁচাই গৰম হৈ গৈছে বনশ্ৰী আগৰ